মোৰ ভূমি কৰা লাগিছে মন গলে মোৰ কাষলে আহিবা এদিন কলে কিদৰে খাওঁ কিদৰে Now I'm shaking, drinking all this coffee. These last few weeks. তো গাইছ এয়া আমি যাওঁ আৰু এতিয়া গাড়ীত উঠি মজা আছে এই লগৰকেইটাৰ লগত তো এতিয়া আমি চিৰাজুলিৰ পৰা ইয়াতে গাড়ীখনত উঠি ল'ব লাগিব আৰু এইখন হৈছে ওৰাং চিৰাজুলিৰ মাজত আছে ডন বস্কো এতিয়া আমি গৈ আছোঁ আৰু গৈ থাকোঁ আৰু কিমান টাইম লাগে আৰু যাওঁতে তো গাইছ বহুত টাইম গাড়ীত বহি ফাইনেলি ৰৌতা টাউন পালোহি আৰু তো ইয়াতে ৰৌতাতে অকণমান গাড়ীখন ৰখিছে তাৰপিছত এতিয়া আকৌ আমি গৈ থাকিম আৰু এতিয়া আৰু हाय गाइस ये कैसा सो गया है अभी थक गया है वो सफर कर रहा है वो तपन सिंह का क्या खा रहा है भाई फिक्स हाय ক'ত পালোহি আমি খাৰপতীয়া পাম আৰু খাৰপতীয়া পাম আৰু ন চুলি তুলি অৱস্থা নোহোৱা হৈ গৈছে শেষ মতে দাঁতৰ বিষৰ অৱস্থাই নাই দাঁতৰ বিষ অৱস্থা নাই ন ইণ্টাৰভিউ দিব গৈ আছোঁ দাঁতৰ বিষ কি কাম এইটো নকওঁ পাছত কম কামটো হ'লে কম বৰ্তমানটো হোৱা নাই না পাছত গম পাই যাব আপোনালোকৰ নিশ্চয় কম ভিডিঅ'টো সিফালেদি চাই থাকিব তো এইখিনিতে মানে অলপমান কাজিয়া টাইপৰ হৈ গ'ল মানে আমি যোনখন গাড়ী দিছিলোঁ সেইখন গাড়ী মানে ডাম্পাৰখনে মানে অভাৰ মানে আগতে ক্ৰছ কৰি গ'ল এতিয়া অলপমান এতিয়া ৰখিব লগা হ'ল মানে কাজিয়া টাইপৰে হৈ গ'ল মানে তৰ্কি লাগি আছে আমিতো ওলাই যাব নোৱাৰোঁ আৰু আমাৰ মানে কি হ'ল আমি যোনখন গাড়ীত আহিছিলোঁ সেইখন গাড়ী মানে মানুহ কম দেখি নোযোৱা হ'ল আগলৈকে তাৰপিছত এতিয়া আমি আকৌ এখন বেলেগ গাড়ীত উঠিব লগা হৈছে তো এতিয়াহে পামগৈ আৰু মেইন জেগাত मेरे सोने वे माई मेरा किथे नहीं हो दिल लगना मेरे सोने वे माई मेरा किथे नहीं हो दिल लगना তো গাইছ এই বাইদেউ নে দাদাজনক আমি 10 টকাকৈ দিব লগা হ'ল কি হয় নাজানো আৰু মুঠতে 10 টকাকৈ দিব লগা হ'ল দিছোঁ আৰু ক'ত পালোঁ লাইফত আজি ফাৰ্ষ্ট টাইম উঠিছোঁ পেডেল নামাৰ ৰিক্সা তো নতুন এটা এক্সপিৰিয়েঞ্চ হয় মজা লাগিছে কিন্তু দে উঠি পৰা ফমফাই গৈ আছে তো এতিয়া আমি পালোহি এইখিনি কয় গুৱাহাটী 6 মাইল তো আমি এতিয়া 6 মাইলৰ ওচৰতে ঘূৰি আছোঁ মানে বিচাৰি আছোঁ আৰু
क्या बोलेगा যেন তেন পাই গ'লোহি আৰু ফাইনেলি পাইছোঁ পাওঁতে কিন্তু বিচাৰি পোৱা নাই বিচাৰি পোৱা নাই তো আয়া গাইছ আমি ঘূৰি ঘূৰি পাগলা হৈ গৈছোঁ বিচাৰি পোৱা নাই কেনেকুৱা লাগিছে ঘূৰি ভৰি চৰি বিষাই গৈছে ন ভাত খাবৰ কাৰণে ঘূৰি আছো ভাত পাম তাতে খাম এই ৰেকৰ্ডিং কৰিব খাবলৈ বহিছ ময়ো বহি লওঁ আৰু খাবৰ কাৰণে বাৰ্লাং ভাই পৰা মাংসৰ লগত বজাই আছে ভাই লোক আৰু কেতিয়াবা নাই কিবা কাম নাই কিন্তু চিয়াজুলি লাগে चाहे सुख हो दिल ने तुझको ही पुकारा तूने हमको है बनाया तूने हमको है सवारा जहाँ को तो रब का है हमें तेरा है सहारा बस तेरा साथ हो चाहे जो बात মোৰ বমি কৰা লাগিছে ভাল লগা নাই উঠা নাই মুখ চুখ শুকাই গৈছে একদম তো গাইছ এতিয়া আমি খাৰুপেটীয়া পাম আৰু পূৰা এখন গাড়ীত কমেও 200-250জন মানুহ সোমাইছে ঠেলা হেঁচা মাথা ঘূৰাই গৈছে কাৰোবাৰ পৰা বমি হৈ গৈছে বা যেন তেনেকৈ আমি এতিয়া খাৰুপেটীয়া পামহি তাৰপিছত নামি কেনে বেলেগ এখন গাড়ী চেঞ্জ কৰি ল'ম আৰু আয়া গাইছ ষ্ট্ৰিং পৰা এনাৰ্জি লছ হৈ গৈছে এনাৰ্জি নাই আৰু এইটো দি এনাৰ্জি আনিব লাগে এনাৰ্জি দিওঁ আৰু অলপমান এতিয়া খাৰুপেটীয়া ন খাৰুপেটীয়াত কিমান টাইম ৰখিব লাগে আৰু তো গাইছ খাৰুপেটীয়াৰ পৰা আহি কেনে ফাইনেলি নাইট ছুপাৰত আহিলোঁ আহি কেনে চিৰাজুলি পাই গ'লোঁ আৰু ভিডিঅ'টো আজি ইমানেই আছিল দীঘলীয়া নকৰোঁ আৰু যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব আৰু নেক্সট ভিডিঅ' অতি সোনকালে দিবলৈ ট্ৰাই কৰি আছোঁ